ডাঙৰীয়াৰ নেতৃত্বত বিকাশ যাত্ৰা আৰম্ভ হৈছে। অসমৰ ইতিহাসত স্বাধীনতাৰ পিছত প্ৰথমবাৰ তেনেকুৱা একেবাৰতে প্ৰত্যেকটো জিলাত 300, 400, 500, 600, 900 কোটিলৈকে বিভিন্ন ডেভেলপমেণ্টেল আঁচনি একেলগে অপেনিং কৰা, একেলগে ইনাগুৰেশ্যন কৰা, একেলগে লঞ্চ কৰা এই কামটো আৰম্ভ হৈছে। আজি কোকৰাঝাৰত অলপ আগতে প্ৰায় 259 কোটি টকাৰ ৰাস্তা, বিল্ডিং, PHC আঁচনি তেনেকুৱা লৈ পেলাই বিভিন্ন আঁচনি আমি ফাউণ্ডেশ্যন আৰু ইনাগুৰেশ্যন কৰি আহিছোঁ। আজি গোসাইগাঁৱত পুনৰ 9টাকৈ ৰাস্তা, ইয়াত আমাৰ জগন্নাথজীৰ মন্দিৰৰ কাৰণে এটা আধাৰশিলা তেনেকুৱা কৰি পেলাই বহুতখিনি আজি স্কিম আমি একেলগে বিকাশ যাত্ৰাৰ এই শুভ ক্ষণত আমি আৰম্ভ কৰিছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিটিআৰবাসীৰ হৈ অশেষ ধন্যবাদ জনাইছোঁ যে তেখেতে আজি অসমৰ প্ৰত্যেকটো জিলাত বিটিআৰ অঞ্চলৰ জিলাখিনিৰ উন্নয়নৰ কামটো ক্ষিপ্ৰতাৰে কৰি আছে। আৰু এই কথাখিনিয়ে চবে আমি বাট চাই আছিলোঁ যে কেতিয়াবা এনেকুৱা এটা নেতা আহিব, এনেকুৱা এটা দিন আহিব য'ত আমাৰ অঞ্চলতো ৰাস্তা ঘাট, দলং, মন্দিৰ, বিভিন্ন অনুষ্ঠানবিলাক একেবাৰতে আমি পাবলৈ সক্ষম হ'ম। আৰু আজিৰ দিনটোত 53 কৰোৰত আমি 8খন বিদ্যালয়, এখন বিদ্যালয় হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল 8 কোটি টকা, 7 কোটি টকা, 3 কোটি, 2 কোটি পৰ্যন্ত লৈ পেলাই 8খন বিদ্যালয়ৰ আধাৰশিলা ইতিমধ্যে আমি স্থাপন কৰিলোঁ। দশকৰ পৰা দশক ধৰি বিদ্যালয় মেৰামতি হোৱা নাই, নতুন বিদ্যালয় নিৰ্মাণ কৰা হোৱা নাই। সেইকাৰণে জৰাজীৰ্ণ অৱস্থাত আমাৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লগা হৈছিলে, শিক্ষা গ্ৰহণ কৰিব লগা হৈছিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ কাৰণে আজি অসমৰ ছাত্ৰ ছাত্ৰীয়ে, বিটিআৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ভাল বিল্ডিঙত, ভাল ঘৰত বহি, ভাল ইনফ্ৰাষ্ট্ৰাকচাৰত থাকি শিক্ষা গ্ৰহণ কৰিবলৈ এটা সুযোগ পাব। এই সোণালী দিন আজি অসমত আহিলে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত কেম্পিঙত কৈছিলে যে আচ্ছে দিন আনে ৱালে হে। আজি বিটিআৰ অঞ্চলত শান্তি, সম্প্ৰীতি, নিৰাপত্তা, উন্নয়ন অহাৰ লগতে আমাৰ এটা ডাঙৰ এটা সমন্বয়ৰ এটা বাতাবৰণ আজি সৃষ্টি হৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। বিটিআৰবাসীকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। ইমানখিনি আঁচনি আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে আহি থকা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে আমি পুনৰ ভাৰতৰ প্ৰধান হিচাপে পাবলৈ কোকৰাঝাৰবাসী ৰাইজেও আমি একেলগে ভোট দিব লাগিব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ইমানখিনি দিলে, শান্তি, সম্প্ৰীতি, উন্নয়ন, নিৰাপত্তা। আৰু আজি আমি তেখেতক এজন ভাল কেণ্ডিডেটক কোকৰাঝাৰৰ পৰা জিকাই পেলাই বিপুল ভোটত এটা গিফ্ট দিব লাগিব। এই কথাই মই বিটিআৰবাসীক আহ্বান জনাইছোঁ। লেহেমীয়া গতিৰ হোৱা নাই, নিৰ্বাচনটো ঘোষণাই কৰা নাই। ঘোষণা কৰক, আমিও দিম লাহে লাহেকৈ, আৰামছে দিম। কিবা দে হৈছে, আমাৰ দলীয় মজিয়াত হোৱা নাই। আমাৰ দলীয় মজিয়াত বেলেগ আলোচনা হৈ আছে। এই আলোচনাটো চূড়ান্ত কৰিম ইমান সোনকালে। যাবটোৱে আৰু দৰাটো আৰু ঠিক কৰিম, বিয়াটো হ'ব। গতিকে ইমান হুৰমুৰকে কিয়, লাহেকে কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই চব কামে অৰ্গেনাইজ ৱেত কৰি আছে, সেইটো বহুত ডাঙৰ কথা। আগতে ক'ৰবাত ৰাস্তা হয়, কিবা হয়, কোনো গম নাপায়, হৈছে না হোৱা নাই। আগৰ চৰকাৰৰ সময়ত আধাৰশিলা বনাই পেলাই থৈ দিয়ে 20 বছৰ, 30 বছৰ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনত যি কথা কৈছে সেইটো তেখেতে ৰূপায়ণ কৰিছে। আৰু আজি সমগ্ৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো তেখেতে এছেছমেণ্ট কৰিছে আৰু এই কাৰণে এই কাৰ্যসূচী লৈছে। গতিকে নিৰ্বাচনৰ আগতো আধাৰশিলা হৈছিলে, পিছতো হৈছে, আৰু নিৰ্বাচনৰ পিছতো বহুত আধাৰশিলা হ'ব। আমাৰ বিটিআৰ চৰকাৰৰো বহুত আধাৰশিলা বাকী আছে। বহুতখিনি নিৰ্মাণ কৰা কাম ইতিমধ্যে চেংচন হৈ আছে। এইটো কামটো কণ্টিনিউ হৈ থাকিব। একো সম্ভাৱনা নাই। আপোনালোকে আগতে হয়তো পাহৰি গ'ল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে ভাৰতত যোন দলে শাসন কৰে, অসমত যোন দলে শাসন কৰে তাৰ লগতে থাকিম বুলি কেনে। চ' তেখেতৰ নীতি যে শাসনত যোন আহিব X, Y, Z তেখেতৰ লগত থাকিবলৈ তেখেতে চেষ্টা কৰি থাকিব। সেইকাৰণেই তেখেতে একো নকয়। বিজেপি আছে, সেইকাৰণে মাথা মাৰি আছে যে কেনেবাকে মই মাথাটো সোমাই দিব পাৰোঁ নেকি। কাৰণ তেখেতৰতো বেলেগ আৰু ধান্দা নাই, খালি পইচা লাগে আৰু তেখেতৰ মানে পাৱাৰ লাগে, এই দুটাই ধান্দা। এতিয়া আমাৰ ধান্দাটো হ'ল কি, আমাৰ গাঁৱে ভূঞে স্বাধীনতাৰ 75 বছৰত ক'ত কালভাৰ হোৱা নাই, ক'ত দলং হোৱা নাই, ক'ত স্কুল হোৱা নাই, এই কথাবিলাক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাই আছোঁ। আমাৰ কামবিলাক হ'ব লাগে। আমাৰ EM, MCLA, MLA কোনো বহি থকা নাই, গাঁৱে ভূঞে ঘূৰি আছে, চাই আছে। আজি সেইকাৰণে ইমানখিনি ডেভেলপমেণ্ট আজি হ'বলৈ পাইছে। BPFৰ দিনত কোনোবা আহিছিল নেকি? নিৰ্বাচনৰ ওচৰত আহিছিলে, খুটা কম্বল দিছিলে, কাৰোবাৰ পাৰিলে অলপ কিবা কিবি দি পেলাই অলপ ৰঙীন কৰি দিছিলে মানুহক আৰু ভোট লৈছিলে, এইখিনিয়ে। থেংক ইউ।